হাই হেল্ল' হেপী গুড মৰ্ণিং নমস্কাৰ বন্ধুসকল মই আছোঁ বৰ্তমান লখিমপুৰ জিলাৰ তাঁতিবাহাৰত মানে আমাৰ নটসূৰ্য থিয়েটাৰ ইয়াত শ্ব' চলি আছে বন্ধুসকল আমাক আমন্ত্ৰণ কৰি অনা সমিতিখনৰ ককাইদেউ কেইজনমানে আমাক ক'লে যে তোমালোকৰ লগত আজি মাছ ধৰিম আৰু একেলগে এসাঁজ খাম আৰু আমাক মাছ ধৰিবলৈ নিমন্ত্ৰণ জনালে আমাৰ আহোঁতে অলপ পলম হ'ল আৰু আহিয়ে দেখিছোঁ যে খেৱালি জালেৰে মাছ ধৰিয়ে আছে চিতল বৰালি বাহু মিৰিকা মোৱা মাছকে ধৰি বহুতে পালে এতিয়া লাহেকৈ জিন্দা আৰু মই পুখুৰীত নামি জাল টানিবলৈ পালোঁ জালখন প্ৰথমবাৰ টানিয়ে আমি অনুমান কৰিছোঁ যে কিবা এটা ডাঙৰ সোমাইছে আৰু আমি গোটেইকেইটাই খেপিয়াবলৈ ল'লোঁ খেপিয়াই শেষত গম পালোঁ যে ডাঙৰ কিবা এটা মানে ডাঙৰ শাল মাছ এটা সোমাইছে শাল মাছটোৰ লগতে বৰালি এটা কান্দুলি এজনীও সোমালে এতিয়া আমি অন্য এটা পুখুৰীলৈ যাম আৰু তাত গৈ আমি আৰু মাছ প্ৰথমতে পোৱা মাছকেইটা আমাৰ এই ককাই কটাকটি কৰিবলৈ আৰম্ভ কৰিছে আমি আহি পালোহি অন্যটো পুখুৰী Ini bami mas pir, bamot থকা mas pir, bami mas. Ayo di mana? আকৌ জিন্দা আৰু মই জাল টানিবলৈ আৰম্ভ কৰিলোঁ আমাৰ ৰাতুলো মাছ ধৰাত কিন্তু সাংঘাতিক পাকৈত ইয়াতো মাছ ধৰি হৈ গ'ল আৰু এতিয়া আমি ৰুমলৈ গৈ ৰুমৰ পৰা ফ্ৰেছ হৈ আহি ৰান্ধনীশাল পালোহি ৰান্ধনীশালত ককাইকেইজনে গাহৰি ঔটেঙা বনাই আছে আৰু এফালে মাছ ফ্ৰাই কৰি আছে আজি মানে আমাক খানাটো টিপটপকৈ বনাই এই ককাইকেইজনে খুৱাব আমাৰ সুৰজিতে চব্জি কাটি বহুত ভাল পায় আৰু সেইকাৰণে চব্জি কাটি সহায় কৰি দিছে জিন্দাই আদা নহৰু পেষ্ট বনাবলৈ লৈছে ইয়াত বনিব এতিয়া ফুলকবি জাতিলাও আৰু মাছ এবাৰ মিক্সাৰটো হাতৰ পৰা পৰিলে এবাৰ নপৰিলে ৰক্ষা গাহৰি ঔটেঙা লাইপাতৰ চব্জি হৈ গ'ল আৰু এইফালে মাছ বিলাহী ফুলকবি জাতিলাও চব্জিও হৈ গ'ল এতিয়া আমি ভাত খাবলৈ বুলি হাতে হাতে ভাতৰ চৰু কেৰাহী কলপাত লৈ সকলোৱে পথাৰলৈ বুলি ওলালো
এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে আমি লখিমপুৰ তাঁতীবাহাৰত সকলোৱে মিলি তৃপ্তিৰে এসাঁজ খালোঁ। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে মই জয়ন্ত বৰা পুনৰ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।